Hi everyone, Lovitar Progale Hokoloke Swagatam Janaisu. Aji moi bonabole loisu eti sweet dish aru hetu hol Suji halwa. Suji halwa ru ya moi loisu Suji aru ya loisu moi 1 cup gahir aru loisu seni aru dry fruits aru lua hoise logote ঘি loisu moi 3 চামুচ ya ঘি 3 চামুচ lua hoise aru Suji loisu moi 2 cup. এতিয়া মই গ্যাসৰ কেৰাহী দি দিছো আৰু এটা কেৰাহী গৰম হ'বলৈ দিছো আৰু অলপ পিছতে ঘিটো দি দিম। ইয়া ঘিখিনি দি দিছো আৰু ঘি দিয়াৰ পিছত লগে লগে মই সুজিটো দি দিম, নহলে ঘিটো আপোনাৰ জ্বলি যোৱাৰ চান্স থাকে, সো লগে লগে সুজিটো দি দিছো। এতিয়া মই সুজিটো অকণমান লৰাই থাকিম যেতিয়ালৈ এইটো ৰঙচুৱা নহয়। অকণমান ৰঙচুৱা হলেহে এইটো ভাল লাগিব, সো ৰঙচুৱা হোৱালৈকে মই এদৰে লৰাই আছো। যেতিয়া আপোনালোকৰ সুইট ডিশ খাবলৈ মন যায় তেতিয়া আপোনালোকে এইটো বনাব পাৰে। অকণমান ৰঙচুৱা হৈছে, এতিয়া ইয়াত মই চেনিখিনি আৰু ড্ৰাই ফ্ৰুটছ যি আছিলে গোটেইখিনি দিম। চেনি আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে, বেছিকেও দিব পাৰে, যেহেতু এইটো সুইট ডিশ সো চেনি বেছি হ'লে অবভিয়াছলি ভাল লাগিব, বাট মই চেনি অলপ কম দিছোঁ, আপোনালোকে বেছিকেও দিব পাৰে। এতিয়া আকৌ এবাৰ লৰাইছোঁ চেনিখিনি দি। এতিয়া মই ইয়াত গাখীৰখিনি দি দিম। গাখীৰখিনি দি আকৌ ভালদৰে লৰাই দিম গোটেইখিনি আৰু সুজিটো ড্ৰাই কৰি ৰাখিম, কিয়নো মই একচুৱেলি সুজি হালৱা ড্ৰাই হৈ থাকিলেহে বেছি টেষ্ট পাওঁ আৰু ভালো লাগে এইটো। সো এইটো ড্ৰাই হোৱালে মই এইটো লৰাই থাকিম এইদৰে। আপোনালোকে বেছিকৈ গাখীৰ বা পানী ইউজ কৰিব পাৰে, বাট ড্ৰাই সুজিটো বেছি ভাল লাগে, কেতিয়াবা খাই চাবচোন এইদৰে বনাই। এতিয়া মোৰ অলমষ্ট হৈছে সুজি, বাট মই ড্ৰাই হ'বলৈ অকণমান ৰাখিছোঁ। ড্ৰাই হৈছে আৰু অলপ ঠাণ্ডা হোৱাৰ পিছত ভালদৰে হৈ যাব। এতিয়া এইটো মই নমাই ল'ম। এইদৰে বাচন এটাত লৈছোঁ আৰু এতিয়া মই আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি আপোনালোকে সুজিৰ লাড্ডু খাব বিচাৰে তেতিয়াহ'লে এইটো সুজিৰ লাড্ডু বনাইও খাব পাৰে, তেতিয়াও ভাল লাগে। আলহী আহিলে দিব পাৰে, এইদৰে সুজিৰ লাড্ডু বনাইও ৰাখিব পাৰে, আদাৰৱাইজ এনেও খাব পাৰে এইদৰে। মই এইটো আপোনালোকক কৈছোঁহে, আপোনালোকে বনাবও পাৰে, আদাৰৱাইজ এনে খাবও পাৰে। খুব কম ইনগ্ৰিডিয়েণ্টছত বনোৱা ৰেচিপি হয়, সো আপোনালোকে বনাই চাব, ঘৰতে সকলোবোৰ থাকেই যিহেতু। তেতিয়াহ'লে মোৰ সুজি হৈ গ'ল আৰু আজিলৈ মই ব্লগটো ইমানতে এৰিছোঁ। আকৌ যোৱাৰ আগত ক'ব বিচাৰিছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, তেতিয়াহ'লে আহিছোঁ আজিলৈ, বাই বাই, টেক কেয়াৰ।